বৰ্তমান হোজাই জিলা আৰু নগাঁও জিলাৰ দ্বিতীয়খন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ গুণগত শিক্ষা অনুষ্ঠান। কেইজনমান শিক্ষানুৰাগী ব্যক্তিৰ সহযোগত আৰু আব্দুছ ছালাম তাফাদাৰৰ উদ্যোগত 2001 চনত স্থাপন কৰা হৈছিল এই বিদ্যালয়খন। হয়, আমি ক'বলৈ গৈ আছোঁ নীলবাগান জাতীয় বিদ্যালয়ৰ কথা। 2001 চনত স্থাপন হোৱা এই বিদ্যালয়খনে হাজাৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দান দি আহিছে। অসমৰ ভিতৰত আটাইতকৈ শৈক্ষিকৰ বাবে পিছপৰা অঞ্চল বৃহৎ নীলবাগানৰ লগতে হোজাই জিলাৰ শৈক্ষিক উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে এই বিদ্যালয়খনে। 2008 চনত পোনপ্ৰথমবাৰৰ বাবে SSLC পৰীক্ষাত অৱতীৰ্ণ হয় মুঠ 9 গৰাকী শিক্ষাৰ্থী। এইসকলৰ ভিতৰত 7 গৰাকীয়ে প্ৰথম স্থান আৰু 2 গৰাকীয়ে দ্বিতীয় স্থানত উত্তীৰ্ণ হয়। এই অভূতপূৰ্ব ফলাফলে গোটেই জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। আৰম্ভণিৰে পৰাই এতিয়ালৈকে বিদ্যালয়খনৰ ফলাফল 100%। 2018 চনত এগৰাকী শিক্ষাৰ্থীয়ে এইখন বিদ্যালয়ৰ পৰা গোটেই অসমৰ ভিতৰতে 10 নম্বৰ স্থান লাভ কৰি বৃহত্তৰ নীলবাগানবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। প্ৰায় 50 জন অভিজ্ঞতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান দিয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি সাধাৰণ জ্ঞান, বুদ্ধিৰ বিকাশ, ইংৰাজী ভাষা, কম্পিউটাৰ শিক্ষা আদি পাঠ্যক্ৰমত সহযোগী বিষয় হিচাপে কোনো অতিৰিক্ত মাচুল নোলোৱাকৈ পাঠদান দিয়া হয়। এই সন্দৰ্ভত কি ক'লে স্কুলখনৰ অধ্যক্ষ আব্দুছ ছালাম তাফাদাৰে, শুনো আহক তেখেতৰ এই মন্তব্য। নীলবাগান অঞ্চলৰ শিক্ষাৰ মানদণ্ড আজিৰ পৰা 20 বছৰ আগতে অতি পিছপৰা আছিল। হয়তো অসমৰ ভিতৰত আটাইতকৈ বেছি পিছপৰা। সেই কথা চিন্তা কৰি পেলাই মই আলহাজ আব্দুছ ছালাম তাফাদাৰ, মোৰ দাদা বৰ্তমান পৃথিৱীত নাই, আল্লাই তেখেতৰ ওপৰত ৰহম কৰক, লুৎফুৰ ৰহমান, আৰু ডবকা হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল, তেখেতো পৃথিৱীত নাই, আল্লাই তেখেতৰ ওপৰত ৰহম কৰক, লুৎফুৰ ৰহমান চৌধুৰী ছাৰ, আমি মিলি আলোচনা কৰি পেলাই এই অঞ্চলৰ শিক্ষাৰ উন্নতিৰ কাৰণে এখন শিক্ষা ন্যাস গঠন কৰোঁ, নীলবাগান জাতীয় বিদ্যালয় ন্যাস নাম দি পেলাই। এই ন্যাসৰ উদ্দেশ্যই হৈছে যে বৃহত্তৰ নীলবাগান অঞ্চলৰ শিক্ষাৰ কল্যাণ আৰু শিক্ষাৰ প্ৰসাৰৰ কাৰণে চেষ্টা কৰা। এই ন্যাসৰ দ্বাৰা 2001 চনত আমি নীলবাগান জাতীয় বিদ্যালয় খুলিলোঁ। সেই সময়ত আমাৰ অঞ্চলত ব্যক্তিগত খণ্ডৰ স্কুল, অসমীয়া মাধ্যমৰ কোনো স্কুল নাছিল। মানুহৰ তেনেকুৱা কোনো ধাৰণাও নাছিল। চব মানুহে বিৰোধিতা কৰিছে, বহুতে বেয়া ব্যৱহাৰ কৰিছে, বহুতে ভাবিছে ল'ৰা ছোৱালীৰ জীৱন নষ্ট কৰিব। যি নহওক, সকলো বাধা বিঘিনি বিৰুদ্ধাচৰণ নেওচি পেলাই 2008 চনত আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে প্ৰথমবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ল, আৰু অৱতীৰ্ণ হৈ পেলাই যিটো ৰিজাল্ট কৰিলে সেইটো এটা বিগ বেং। হোজাই জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল সুব্ৰত চক্ৰৱৰ্তী ছাৰে ৰিজাল্টটো শুনি পেলাই কৈছিল এপিয়াৰ্ড উইথ এ বেং, তাৰমানে এটা বিস্ফোৰণৰ সৃষ্টি হ'ল। আমাৰ 9টা ছাত্ৰ ছাত্ৰীৰ ভিতৰত 7টাই ফাৰ্ষ্ট ডিভিজন পালে আৰু 2টাই ছেকেণ্ড ডিভিজন পালে। বছ হৈ গ'ল কাম। এতিয়া গোটেই অঞ্চলত আৰম্ভ হ'ল জাতীয় বিদ্যালয় স্থাপন কৰা, আৰু আমাৰ স্কুলে, আমাৰ ন্যাসে সকলোকে সহায় কৰিলে, আৰু বৰ্তমান হোজাই আৰু নগাঁও জিলাৰ গাঁৱে ভূঞে যথেষ্ট স্কুল হৈছে। সেইবিলাকত আমি অৰিহণা যোগাইছোঁ, সিহঁতক শৈক্ষিক পাঠ্যক্ৰমত সহায় কৰিছোঁ, শিক্ষকসকলক আমি পাঠদান দি পেলাই সহায় কৰিছোঁ, আৰু যিখিনি জাননী লাগে স্কুল পৰিচালনা কৰিবলৈ চব সিহঁতক সহায় কৰি দিছোঁ আৰু এতিয়াও দি আছোঁ। 2008 চনৰ পিছৰ পৰা প্ৰতি বছৰে প্ৰায় 100% ৰিজাল্ট লৈ পেলাই আমাৰ স্কুল আহি পালে 2018 চন। 2018 চনত ডবকা, নীলবাগান, মোৰাজাৰ অঞ্চলত কেতিয়াও নোহোৱা ঘটনা হ'ল আৰু এটা বিস্ফোৰণ। নীলবাগান জাতীয় বিদ্যালয়ৰ পৰা নাইমা ফিৰদৌছী নামৰ ছোৱালীজনীয়ে গোটেই অসমৰ ভিতৰত 10th ৰেংক লৈ পেলাই SSLC পাছ কৰিলে, আৰু তাৰপিছত সেইজনী ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গৈ পেলাই আকৌ দ্বিতীয় স্থান লৈ পেলাই গোটেই অসমৰ ভিতৰত ছায়েন্স ষ্ট্ৰীমত পাছ কৰিলে। তাৰোপৰি আমাৰ স্কুলৰ পৰা পঢ়ি যোৱা ল'ৰা ছোৱালীবিলাকে গোটেই ভাৰতৰ বিভিন্ন অনুষ্ঠানত গৈ পেলাই সিহঁতে ভাল ভাল ৰিজাল্ট কৰি নীলবাগানৰ নাম, অসমৰ নাম উজ্জ্বল কৰিছে। যেনে আমাৰ স্কুলৰে বাইদেউ যিজনী মোৰ ওচৰত বহি আছে, তেখেতৰ ল'ৰা মাহমুদুল হাছান নয়ডা শাৰদা ইউনিভাৰ্চিটিত গৈ পেলাই মাছ কমিউনিকেশ্যনত মাষ্টাৰ ডিগ্ৰী গ'ল্ড মেডেলিষ্ট।
এতিয়া TV9 চেনেলত কাম কৰি আছে। মহচিনা আফৰোজ নামৰ মোৰাজাৰৰ ছোৱালী এজনী নেহৰু ইউনিভাৰ্চিটি শ্বিলঙৰ পৰা এমটেক নেনো টেকন'লজিত গোল্ড মেডেলিষ্ট। সেই মহচিনা আফৰোজৰ ভনীয়েই জাকিয়া আফৰোজ, সেইজনী ছোৱালীয়ে গোটেই অসমৰ ভিতৰত B.Pharm এণ্ট্ৰেন্স পৰীক্ষাত টপাৰ। তেনেকেই আমাৰ স্কুলৰ ছাত্ৰ ৰিজৱানুল আমিন বেগ ডবকাৰ ল'ৰা, সেইজনে দিল্লী ইউনিভাৰ্চিটিত গৈ পেলাই পঢ়ি MA কৰি তাত এতিয়া PhD কৰি আছে। নিয়াজ আহমেদ মোৰাজাৰৰ ল'ৰা, আমাৰ ইয়াৰে ছাত্ৰ, জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটিত MA কৰি পেলাই তাত PhD কৰি আছে। মেহবুবুৰ ৰহমান চৌধুৰী বজাৰৰ ল'ৰা, নেহৰু ইউনিভাৰ্চিটিৰ পৰা MTech কৰি এতিয়া IIM গুৱাহাটীত PhD কৰি আছে। আৰু বহুতো ছাত্ৰ MBBS, BA MS, BHMS, BTech, MTech কৰি গোটেই দেশে বিদেশে চাকৰিৰত আছে আৰু বহুতে তেনেকুৱা চাকৰি কৰি আছে। এইখিনি অৱদান আমাৰ এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাৰ বলত এই স্কুলে কৰিব পাৰিছে আৰু আমি ল'ৰা ছোৱালীক সিহঁতৰ পাঠদানৰ লগে লগে সিহঁতক সুনাগৰিক কৰি গঢ়ি তুলিবলৈ নীতি নিয়ম ডিচিপ্লিন আদি শিকোৱাত যথেষ্ট সহায় কৰোঁ। আমি ল'ৰা ছোৱালীক যেনে তেনে খালি পঢ়া শুনাৰ কাৰণেই হেৰি নকৰোঁ, সকলো দিশৰ পৰা যাতে সিহঁতে সুনাগৰিক হৈ পেলাই গঢ় লৈ উঠে তাৰ কাৰণে সদায় চেষ্টা কৰোঁ। নীলবাগান জাতীয় বিদ্যালয়ৰ যিখিনি সা সুবিধা, যে প্ৰত্যেক ক্লাছত নাৰ্চাৰীৰ পৰা ক্লাছ 10 লৈকে আমি ছাত্ৰ ছাত্ৰীক যিটো ৰেচিঅ' টিচাৰ আৰু ছাত্ৰৰ ৰেচিঅ' সেইটো হৈছে 30:, প্ৰাইমাৰী লেভেলত 30:1 আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলত 45:1। শিক্ষক মণ্ডলী আমাৰ সম্পূৰ্ণ অৰ্হতা সম্পন্ন। হায়াৰ ছেকেণ্ডাৰী লেভেলত মেক্সিমাম আৰু হাই স্কুল লেভেলত মেক্সিমাম মাষ্টাৰ ডিগ্ৰী থকা B.Ed থকা শিক্ষক আৰু প্ৰাইমাৰী লেভেলত মেক্সিমাম DLEd থকা স্নাতকপ্ৰাপ্ত শিক্ষকসকল আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক পৰিবহণ কৰিবলৈ আমি স্কুলৰ চৌদিশে মোৰাজাৰ, ডবকা, হোজাই, কাপাসবাৰী আৰু ওচৰে পাজৰে গাঁওবোৰৰ পৰা পৰিবহণ কৰিবলৈ 10খন গাড়ী ব্যৱহাৰ কৰোঁ। কোনো অসুবিধা যাতে ল'ৰা ছোৱালীৰ নহয়, য'ত ল'ৰা ছোৱালী আছে গাড়ী যায়। দূৰৰ ল'ৰা ছোৱালী আহি থাকি পেলাই পঢ়িবলৈ ল'ৰা আৰু ছোৱালীৰ বাবে সুসজ্জিত হোষ্টেল আৰু দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিবলৈ আমি সিহঁতৰ আৰ্থিক অৱস্থা অনুসৰি সিহঁতক যি ৰেহাই লাগে আমি দি আছোঁ। বহুত ল'ৰা ছোৱালী ৰেহাই পাই পেলাই আমাৰ স্কুলত পঢ়ি এতিয়া ডাঙৰ পদত উপবিষ্ট হৈ পেলাই সিহঁতে নিজৰ জীৱন উজ্জ্বল কৰিছে আৰু আমাৰ অঞ্চলৰ নাম ৰোশন কৰিছে। ইতিমধ্যে আমি দেখা পালোঁ যে ইংৰাজী ভাষাৰ ব্যৱহাৰিক প্ৰয়োজনীয়তা অতিমাত্ৰায় বাঢ়ি গৈছে আৰু মানুহৰ আগ্ৰহো ইংৰাজী শিক্ষাৰ প্ৰতি বাঢ়িছে। সেইকাৰণে যিহেতু আমাৰ ন্যাসৰ উদ্দেশ্য হৈছে অঞ্চলখনৰ শৈক্ষিক কল্যাণ কৰা, সেইকাৰণে আমি আমাৰ এইটো প্ৰাংগণতেই বেলেগ এটা প্ৰাংগণ দি পেলাই NJB ইংলিছ একাডেমি 2020 চনৰ পৰা আৰম্ভ কৰিছোঁ। তাত শিক্ষকসকল সম্পূৰ্ণ বেলেগ, পৰিৱেশো সম্পূৰ্ণ বেলেগ আৰু শিক্ষক এনেকুৱা ৰখা হৈছে যিসকলে নিজে ইংৰাজী মাধ্যমত একেবাৰে নাৰ্চাৰীৰ পৰা পঢ়ি পেলাই BA MA পাছ কৰিছে আৰু স্কুলৰ ভিতৰত সম্পূৰ্ণ ইংৰাজী ভাষাত কথা বতৰা, কোনো ধৰণৰ অন্য ভাষাত কথা বতৰা নহয় বা ক্লাছতো শিক্ষকসকলে হিন্দী বা অন্য ভাষা ব্যৱহাৰ নকৰে। কেৱল অসমীয়া ক্লাছত অসমীয়া ভাষা, হিন্দী ক্লাছত হিন্দী ভাষা আৰু বাকী গোটেইখিনি ইংৰাজী ভাষাতেই চলে। আমাৰ স্কুলৰ যিখিনি ফিজ আছে সেইখিনিও একেবাৰে ন্যূনতম, যাতে দুখীয়াৰ পৰা দুখীয়া মানুহে এফৰ্ড কৰিব পাৰে। কাৰণ আমি স্কুলখন খুলিছোঁ দুখীয়া মানুহবিলাকৰ কাৰণে। ধনী মানুহে নিজৰ ল'ৰা ছোৱালী বাহিৰত ৰাখি পঢ়াব পাৰিব আৰু সেইকাৰণে গাড়ী ঘোঁৰাও আমি মাত্ৰ তেল খৰচ দি পেলাই চলাওঁ। যে উদাহৰণস্বৰূপে হোজাইত থকা ইংলিছ মিডিয়ামৰ স্কুলবিলাকে নীলবাগানৰ পৰা ল'ৰা ছোৱালী কঢ়িয়াই 1500 টকা গাড়ী ভাড়া, আমি হোজাইৰ পৰা ল'ৰা ছোৱালী আনো 800 টকা গাড়ী ভাড়া। জাষ্ট তেল খৰচটো দি পেলাই আমি স্কুল চলাই আছোঁ। আৰু আপোনালোক আজি ইয়াত আমাক সাক্ষাৎকাৰ ল'বলৈ আহিছে, প্ৰেছৰ মানুহসকল, আপোনালোকক মই ধন্যবাদ জনাইছোঁ যে আপোনালোক চবে ইমান কষ্ট কৰি ইয়াত আহিছে আৰু আমাৰ স্কুল সম্পৰ্কে ৰাইজক আপোনালোকে অৱগত কৰিব। বহুতো ধৰণৰ কথা যিবিলাক ৰাইজে নাজানে
ল'ৰা ছোৱালীৰ পাঠ্যক্ৰম প্ৰাইভেট মাধ্যমৰ অসমীয়া মাধ্যমৰ প্ৰাইভেট স্কুলত ব্যৱহাৰ হোৱা কিতাপবিলাক আজিকালি চৰকাৰী কিতাপ নিদিয়ে। সেইকাৰণে আমি নিজে বনাই ল'বলগীয়া হৈছে। তাৰ কাৰণে বহুতো এজেঞ্চিয়ে কিতাপ বনায়, কিন্তু তেখেতসকলে বিজনেছ মাইণ্ডত কিতাপ বনায়। আৰু মই দেখিলোঁ যে সেই কিতাপবিলাক ল'ৰা ছোৱালীৰ কাৰণে উপযুক্ত নহয়। গতিকে আমি নিজে উঠি পৰি লাগি পেলাই প্ৰাইভেট স্কুলত ব্যৱহাৰ কৰিবলৈ ক্লাছ অংকুৰৰ পৰা ক্লাছ 5লৈকে সম্পূৰ্ণ কিতাপ সহজ সৰল ভাষাত বনাই দিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণ সহজতেই বুজি পায় আৰু সিহঁতৰ কামত আহে, সিহঁতৰ লাভৱান হয়। আৰু সেই কিতাপবিলাক অতি কম মূল্যত বছৰৰ গোটেই বছৰতেই যিকোনো দোকানত উপলব্ধ। সেইখিনিৰ দ্বাৰা বৰ্তমানে প্ৰায় গোটেই হোজাই জিলাত, নগাঁও জিলাত 100খনৰো বেছি স্কুলত আমাৰ বনোৱা কিতাপবিলাক পাঠ্যক্ৰমত চলি আছে। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে আমাৰ স্কুলৰ নাম, অঞ্চলৰ নাম ৰৌচন কৰিছে, সেইবিলাক ল'ৰা ছোৱালীয়েও এইবিলাক কিতাপ পঢ়ি পেলাই গৈছে। তাৰোপৰি এটা বস্তু যিটো আমাৰ চকুত নজৰত পৰিছে, যে আমি স্কুলত পঢ়া শুনা কৰা কোৰ্চবিলাক যেতিয়া আমি পৰীক্ষা দিবলৈ যাওঁ চাকৰিৰ বাবে, তাত এইবিলাকৰ পৰা বৰ এটা সহায় নহয়। তাত ছাবজেক্টবিলাক বেলেগ থাকে, যেনে সাধাৰণ জ্ঞান, টেষ্ট অফ ৰিজনিং, তাৰপিছত ইংলিছ স্পিকিং। সেইবিলাকৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক পিছ পৰি যায়। গতিকে আমি তেনেকুৱা ছাবজেক্ট যেনে কম্পিউটাৰ, সাধাৰণ জ্ঞান, বুদ্ধি বিকাশ, স্প'কেন ইংলিছ কিতাপবিলাক আমি নিজে বনাই আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক একেবাৰে ক্লাছ 1ৰ পৰা পাঠ্যক্ৰম সহযোগী হিচাপে সেইবিলাক ছাবজেক্ট আমি শিকাই আছোঁ। কিন্তু তাৰ কাৰণে কোনো অতিৰিক্ত পইচা লোৱা নহয়। কম্পিউটাৰ এটা অতি আৱশ্যকীয় বস্তু। আজিৰ জীৱনত যিজনে কম্পিউটাৰ নাজানে তেওঁ পঢ়া নাজানে, কিন্তু সেইটো মেক্সিমাম স্কুলত এই সুযোগটো ল'ৰা ছোৱালীয়ে নাপায়। আমি সেই সুযোগটো ল'ৰা ছোৱালীৰ পৰা কেতিয়াও কাঢ়ি নিব নোৱাৰিম। গতিকে আমাৰ স্কুলত কম্পিউটাৰৰ ব্যৱস্থা কৰি পেলাই ল'ৰা ছোৱালীক একেটা মাচুলতেই, কোনো এক্সট্ৰা মাচুল লোৱা নহয়, কম্পিউটাৰ শিক্ষাও দিয়া হৈ আছে। আৰু মই গোটেই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে তেখেতসকলে সহায় সহযোগ আৰু দুৱা কামনা কৰিছোঁ। তেখেতসকলে যাতে আমাৰ কাৰণে দুৱা কৰে আৰু নিজৰ নিজৰ ল'ৰা ছোৱালীক সিহঁতে আগবঢ়াই লৈ যাবলৈ যাতে সিহঁতে সহায় কৰে। আমাৰ ছাৰ বাইদেউসকলক মই ধন্যবাদ দিছোঁ। তেখেতসকলে আপ্ৰাণ চেষ্টা কৰি আছে ল'ৰা ছোৱালীক আগবঢ়াবলৈ। আৰু আজিৰ প্ৰেছ মিটৰ আমাৰ ভাইসকলক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে অতি কষ্ট কৰি পেলাই ইয়াত আহিছে, ধন্যবাদ। এই বছৰ আমাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে 63 ষ্টুডেণ্টছ। 63। শেষ তাৰিখ তেনেকুৱা আমাৰ একো নাই। আমি পাঠদান আৰম্ভ কৰিম 2 এপ্ৰিল 2022 পৰা। শেষ তাৰিখ আমাৰ গাঁৱলীয়া অঞ্চলত কি হয়, স্কুল খুলিলেই ল'ৰা ছোৱালী ভৰ্তি কৰিবলৈ লৈ আহে। গতিকে আমি লাষ্ট ডেট তেনেকৈ নাৰাখোঁ, নহ'লে এই মানুহ যিবিলাক টোপনিত আছে বঞ্চিত হৈ যাব। সেইকাৰণে লাষ্ট ডেট নাৰাখোঁ, কিন্তু পাঠদান আৰম্ভ হৈ যাব 2 এপ্ৰিল 2022 পৰা।